নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ কেইটামান চাণক্যৰ নীতি আগবঢ়ালোঁ। যদিও ক'ৰবাত কিবা ভুল হয় ক্ষমা কৰি দিব। বিদ্বান আৰু ৰজা। এজন বিদ্বান আৰু এজন ৰজা কেতিয়াও সমান নহয়। ৰজাজনে কেৱল নিজৰ দেশতে পূজা বা সন্মান পায়, বিদ্বানজনে কিন্তু সকলোতে আদৰ শ্ৰদ্ধা পায়। সকলো দেশৰ মানুহেই তেওঁক শ্ৰদ্ধা ভক্তি কৰে, আদৰ কৰে। সেয়ে ৰজাতকৈ বিদ্বানজনহে শ্ৰেষ্ঠ। বিদ্যাৰ মূল। বিদ্যা কামধেনু সদৃশ, ই সদায় ইপ্সিত ফলদান কৰে। ঘৰখনত এগৰাকী মাতৃয়ে যিদৰে তেওঁৰ পুত্ৰ পালন কৰে, বিদেশত থকাজনৰ ক্ষেত্ৰতো বিদ্যাই ঠিক সেই ভূমিকা পালন কৰে। বিদ্যা অমূল্য গুপ্তধন। এই ধন কোনেও চকুৰে নেদেখে, যদিও সদায় নিজৰ লগতে থাকে। ধন শ্ৰেষ্ঠ বিদ্যা। বিদ্যা এনে জাতৰ ধন যাক জাতি বৰ্ণ কোনোটোৱেই ভগাই ল'ব নোৱাৰে। এই ধন আনকি চোৰেও চুৰ কৰি নিব নোৱাৰে। এই ধন দান কৰিলে আৰু বাঢ়েহে। সেয়ে পৃথিৱীত সকলোতকৈ শ্ৰেষ্ঠ ধন হৈছে বিদ্যাৰত্ন। যাৰ যি স্বভাৱ। গছত বেছিকৈ ফল লাগিলে ফলৰ ভৰত সেই গছৰ ডাল হাউলি পৰে। ঠিক তেনেদৰে গুণী লোকসকল নিজ নিজ গুণৰ প্ৰভাৱত নত হৈ থাকে। কিন্তু এডাল শুকান কাঠ ভাগি যাব, তথাপিও সি ভাজ নাখাব। প্ৰকৃত বন্ধু। যিজন মানুহে তোমাৰ সুখে দুখে অভাৱে অকালে ৰোগে পীড়াই শত্ৰুৰ আক্ৰমণ তথা আপদে বিপদে আৰু শ্মশানতো সমানে লক্ষ্য ৰাখে, যিকোনো বিপদৰ সময়ত আঁতৰি নপলায়, সেইজনেই তোমাৰ প্ৰকৃত বন্ধু। বেয়াৰ মাজতো ভাল থাকে। বেয়া ঠাইৰ পৰাই সোণৰমণি বিচাৰি ল'ব লাগিব। নিজ বা হীন বুলি ভবাসকলৰ মাজতো উত্তম জ্ঞানীৰ সৃষ্টি হ'ব পাৰে। নিঃকুলতো সুলক্ষণা আৰু সুন্দৰী কন্যাৰ জন্ম হ'ব পাৰে। সেয়ে বেয়াৰ মাজত থকা ভালখিনি বিচাৰি ল'ব জানিব লাগে। গুণীৰ এক মূৰ্খৰ সতেক। ১০০জন মূৰ্খ পুত্ৰতকৈ মাত্ৰ এজন গুণৱান পুত্ৰই শ্ৰেয়। যিদৰে আকাশৰ অগণন নক্ষত্ৰইও নিশাৰ আকাশ পোহৰাই তুলিব নোৱাৰে, অথচ এটা মাত্ৰ চন্দ্ৰই গোটেই জগতৰ অন্ধকাৰ দূৰ কৰিব পাৰে। ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। ধন্যবাদ।